দিগন্ত কেনেকুৱা লাগিছে? হেল্ল' গাইজ, নমস্কাৰ। মই বহুত দিনৰ পিছত আজি এটা পুনৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আজি মোৰ ঘৰৰ পৰা একদম ক'ব গ'লে ওচৰতে বেলতলাত গৈ আছোঁ। তো তাতে বহুতে গম পাইছে চাগে মিনি তাজমহল বুলি কোৱা হয়। তো মিনি তাজমহল তাতে গৈ আছোঁ আৰু আপোনালোকক দেখাম যে আৰু যোনে যোনে যোৱা নাই আৰু এবাৰ আহক, ভাল লাগে। আৰু এবাৰ দৃশ্যটো চাই লওক, এনেই অলপমান দেখাই দিছোঁ। তো ঠিক আছে, ব'লক আমি গোটেই ভিডিঅ'টো মই দেখাম। তো আপোনালোকে চাই থাকক আৰু ভুল হ'লে ক্ষমা কৰি দিব, নাজানিবও পাৰোঁ। তো এনেকৈ অলপ যাব লাগে, গাড়ী য'ত থৈছিলোঁ তাৰে পৰা অলপমান যাব লাগে। তো আহি পালোঁ বৰ্তমান বেলতলাৰ মিনি তাজমহল। এইটোহে মিনি তাজমহল আৰু বহুত আজি ৰবিবাৰ, সেইটো কাৰণে বহুত মানুহ ভিৰ একদম। চাই লওক এই তাজমহলটো এইটো। তো আহিব পাৰে, একদম ওচৰতে গুৱাহাটীৰ কাষতেই। তো আহক এদিন। আৰু সপ্তাহৰ চাগে বুলি কিয় ক'লোঁ মই সঠিককৈ নাজানো, গোটেই সপ্তাহটো খোলা থাকে চাগে। তো এনেকৈ আহিব পাৰে আৰু চাওক কি ধুনীয়া লাগিছে। ওপৰত আকাশখন নীলা আকাশ, কাষত নাৰিকল গছ আৰু লগতে তাজমহল। তো এইটো তাজমহলটো চাই লওক এবাৰ ভালকৈ। তো এইয়া এইবিলাক হ'ল মানুহ, ইমান মানুহ আহিছে। তো এইটো চাওক পৰিৱেশটো, এইখন এইটো তাজমহলটো। তো আহক, গুৱাহাটী একদম ওচৰতে বেলতলাত আপোনাৰ মিনি তাজমহল। তো মেপত মাৰি চালে গম পাব। এইটো পৰিৱেশটো। তো চাই লওক, ওচৰৰ পৰা মই অলপ দেখাইছোঁ। তো বহুতেই ডাঙৰ। তো বলক এবাৰ ভিতৰৰ পৰা দেখাই আহোঁ আপোনালোকক। এনেকুৱা অলপ ওলাই আহি এই চাইডৰখিনি দেখাব চেষ্টা কৰিছোঁ। তো এনেকুৱা চাইডৰখিনি দিও সোমাব পাৰি। তিনিফাল ৰাস্তা আছে পৰা। তো ঠিক আছে, এতিয়া আমি যাবলৈ ওলাইছোঁ। তো দেখালোঁ আৰু লগতে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভুল হ'ব পাৰে তো ক্ষমা কৰি দিব। তো এতিয়ালৈ বিদায়, টিল এণ্ড টাটা, বাই বাই।